হেল্ল' বন্ধু বান্ধৱীসকল, সকলোৱে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। হয়, ময়ো ভালে আছোঁ। মই মুজিবৰ আলী। আপোনালোকে চাই আছে মাই আছাম অফিচিয়েল ফাৰ্ম। হয়, চাওক, এয়া হাঁহৰ পোৱালিৰ বয়স 18 দিন হ'ল। 18 দিন বয়সত কি সুন্দৰ এটা গোট লৈছে। আৰু মই বেছি পইচা খৰচা কৰা নাই, কম খৰচা দি মানে পালন কৰিব বিচাৰি আছোঁ। চাওক, চাৰিওপিনে ধুনীয়াকৈ বেৰ দি ৰাখিছোঁ যেনে তেনে। আৰু আপোনালোকৰ হৈছে কি, মই ইয়াত দানা দিওঁ। ইয়াত অলপ আগতে পানীত দিছিলোঁ, পানীৰ পৰা উঠি অহাৰ পিছতে মানে ইয়াত দানা দিছোঁ। দানা ইহঁতে খাই বৈ অলপ ঘূৰা পকা কৰি আছে। চাওক কি সুন্দৰকৈ দানাবিলাক খাই আছে, কি সুন্দৰকৈ ফুৰি আছে। মানে অলপ অলপ ৰ'দ পৰিছে, মানে এতিয়া সময় হ'ল 12:30। আপোনালোকে ভিডিঅ'টো পূৰা চাই থাকক। আৰু ইয়াত দেখিছে পানী, তাত আছে পানী। তাত পানীটো অকণমান বেলেগ চিষ্টেমত দিছোঁ। কিয় দিছোঁ মই কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু হাঁহবোৰ চাওক কি ধুনীয়া সুন্দৰ চাফা হৈ আছে, লেতেৰা নাই। মানে চাফা কৰি যিমান ৰাখিব সিমানে ভাল। আৰু মই বেডটো চাওক, মানে চাৰিওপিনে বেৰ দি ৰাখিছোঁ যাতে কোনো অসুবিধা নহয় বা কোনো বেলেগ বাহিৰা বস্তু একো আহিব নোৱাৰে ইয়াত। তাৰ কাৰণে মই মানে ধুনীয়াকৈ বেৰ দি ৰাখিছোঁ। এইবোৰ ইয়াত শুই আছে। উঠ উঠ, দেখিছে? ইয়াতে এতিয়া পানী খাই আছে। ইয়াত মানে পানী দিছোঁ, খালী পানী দিয়া নাই। ইয়াতে আয়ুৰ্বেদিক ঔষধ, এইটো ফটোটো যদি ইফালে চাওক, ফটোটো এইটো ঔষধ দিছোঁ ইয়াত। আৰু ইহঁতক এতিয়া মই ৰেষ্ট কৰিব দিম। ইহঁতক এতিয়া আধাৰ নিদিওঁ আৰু মিনিমাম 3টা 3:30 বাজিব, তাৰপিছত আধাৰ দিম। এইখিনি খাই ইয়াতে এতিয়া ৰেষ্ট কৰিব। ঠিক আছে, আপোনালোকে ভিডিঅ'টো পূৰা চাই থাকক আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰিব। চাওক, ইহঁতে মানে এতিয়া গাত পানীত দিছিলোঁতো, পানীৰ পৰা উঠি মানে ইহঁতৰ ভাল লাগি আছে, সেইকাৰণে ঘূৰা ফুৰা কৰি আছে, দৌৰা দৌৰি কৰি আছে। আৰু পানীত দিলে হাঁহবোৰ কি হয়, মানে লেতেৰাবোৰ গাত নাথাকে। পানীত নিদিলে লেতেৰাবোৰ লাগি থাকিলে বেমাৰ আজাৰটো অকণমান বেছি হয়। মই আপোনালোকক পূৰা ফুল ডিটেইলছ দেখাম, কেনেকৈ কি কৰোঁ নকৰোঁ গোটেইখিনিতে দেখাম। মোৰ ইয়াত হাঁহ আছে 50টা আৰু অকণমান মুৰ্গী আছে। মুৰ্গীটো মই দেখাম পিছত নেক্সট ভিডিঅ'ত। তো আশা কৰোঁ ভিডিঅ'বোৰ চাই আপোনালোকে আগ্ৰহ হ'ব আৰু মোৰ নিচিনাকৈ পালাৰ কাৰণে চেষ্টা কৰিব। চাওক, অনাই বনাই ঘূৰি থাকি লাভ নাই। মই কৈছোঁ যদি ঘৰতে আছে কিবা এটা কৰি লওক, বেকাৰ ঘূৰি থকাতকৈ। চাওক কি সুন্দৰকৈ এতিয়া ৰেষ্ট লৈছে, গোটেইবোৰ ৰেষ্ট লৈছে সুন্দৰকৈ। এতিয়া ইয়াতে ৰেষ্ট ল'ব, পূৰা ৰেষ্ট ল'ব। ছায়া জেগা আছে অকণমান, ইয়াতে ৰেষ্ট ল'ব। তো আজিলৈকে ভিডিঅ'টো